ইটো এটা বম হয় ক'ব গ'লে কিমান ব্লাষ্ট হয় বেটাৰী আপোনালোকে গমে পায় ইয়াতে লিখা আছে ডু নট ডিসেম্বল সো আমি এতিয়া ইয়াক ডিসেম্বল কৰিবলৈ গৈ আছো অৰ্থাৎ খুলিবলৈ গৈ আছো যে ইয়াতে কি থাকে কি নাথাকে ভিতৰত কি কন্ডিশন হৈ আছে হেতু আপোনালোকক দেখাম তো ফার্স্ট আমাৰ এই বাহিৰৰ যিখন ষ্টিকাৰ আছে প্লাষ্টিকৰ কভাৰ সেইখন আমাক সাইড কৰাব লাগিব ইয়াসাও ফার্স্ট আপোনালোকে এটা এলুমিনিয়ামৰ কভাৰ দেখিবলৈ পাব এটো সকলো বেটাৰীতে থাকে এই এলুমিনিয়ামৰ কভাৰ মানে লিথিয়াম বেটাৰীৰ কথা কৈছো মই ইয়াসাও এই প্লাষ্টিকৰ কভাৰখন সাইড কৰালে আপোনালোকে এনেকুৱা এটা কেস দেখিবলৈ পাব এলুমিনিয়ামৰ এন্ড ওপৰৰ সাৰফেসত এই আপোনালোকে দেখিবলৈ পাইছে এটা প্লাষ্টিকৰ কভাৰ যত তিনিটা ইয়াতে আমাৰ টাৰ্মিনেল দিয়া আছে তো প্ৰথমতে প্লাষ্টিকৰ কভাৰটোক সাইড কৰাও ইয়াক আমি সাইড কৰি দিলু And finally, এতিয়া ভিতৰত কি আছে সেইখিনি আমি দেখিবলৈ গৈ আছো বহুত সাৱধানে কৰিব লাগিব কাৰণ ই জুই লাগি যাব পাৰে কাৰণ ইয়াতে এসিড থাকে আৰু নেগেটিভ পজিটিভ ইয়াতে চাৰ্জ আছে সো দুটা একলগ হৈ গলে জুই লগাৰ সম্ভাৱনা থাকি যাব তো তাৰ কাৰণে অতি আছে এলুমিনিয়ামৰ কেছৰ ভিতৰত আপোনালোকে এইখিনি বস্তু দেখা পাব আৰু এটা প্লাষ্টিকৰ কেছ আছে ইয়াতে আৰু গাইস এয়া চাওক এসিড ও চাওক এসিড এয়া হল এসিড সো সেই কাৰণে সেফটি বহুত ইম্পৰ্টেন্ট মই গ্লোভস অলৰেডি পিন্ধি লৈছো এয়া চাওক গাইস এসিড দেখা পাইছে নে ইয়া হল এসিড সাউক গাইস সাউক ব্যাটারিৰ ভিতৰত কি থাকে ইমান সিম্পল মেকানিজম আটা ব্যাটারিৰ ভিতৰত আপোনালোকে দেখিবলৈ পায় ইয়াতে সাউক দুটা তিনিটা লেয়াৰ আছে ইয়াতে ই এটা লেয়াৰ ইয়াৰ তলত আৰু এটা লেয়াৰ আছে প্লাষ্টিকৰ তাৰ তলত আৰু এটা লেয়াৰ আছে এই প্ৰথম যেটো লেয়াৰ আছে হেতু হল আমাৰ নেগেটিভ লেয়াৰ মানে নেগেটিভ চাৰ্জৰ লেয়াৰ তাৰ তলত যিখন আছে সেইখন পজিটিভ আৰু মাজত যিখন আছে সেইখন হল প্লাষ্টিক এই প্লাষ্টিকে দুটা লেয়াৰক সেপাৰেট কৰি ৰাখে কেনেকুৱা গন্ধ ওলাইছে গাইস সো হেতুটো আপোনালোকক ফিল কৰাব নোৱাৰো বাট ইয়াসাওক মই আপোনালোকক দেখুৱাই দিলো যে ব্যাটাৰীৰ ভিতৰত কি থাকে ইমান সিম্পল মই যে ক'লো আপোনালোকক তিনিটা লেয়াৰ থাকে ই এটা আৰু মাজত প্লাষ্টিক এই প্লাষ্টিকে এই দুটা লেয়াৰক লক লগাব নিদিয়ে কাৰণ ই দুটা লক লাগি গলে ফায়াৰ হৈ যাব সো এতিয়া চাৰ্জ কম আছে বা চাৰ্জ নাই বুলিও ক'ব পাৰি যাৰ কাৰণে ইয়াতে আপোনালোকে একো ৰিঅ্যাকশন দেখিব পৰা নাই বাট চাৰ্জ থাকিলে ইয়াতে জুই লাগি গল হয় এটা সব আৰু ইয়াতে কপাৰৰ কিছুমান ওয়্যাৰ আছে সব কপাৰৰ ওয়্যাৰিং ইয়াৰ তলতো সাকে কপাৰে আছে ইয়া কপাৰে হয় ইয়াৰ তলতো কপাৰে আছে ওপৰত আৰু কিবা কিবি এইবোৰ আছে কলা কলা হেবোৰ মই নিজে নাজানো তো গাইস এআই আছিলে এটা ব্যাটাৰী মোবাইলৰ ব্যাটাৰী সো গাইস কেনেকুৱা লাগিছে এই ভিডিওটো মোক কমেন্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ভিডিও অসমীয়াতে চোৱাৰ কাৰণে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো আজিলৈ ইমানে লগ পাইছো নতুন এটা ইন্টাৰেষ্টিং টপিকৰ ওপৰত